আৰু অলপ চকু চলচলীয়া হৈ পৰিছে শ্যামন্তিকা পুৰণি কথা মনত পৰিলে অলপ দুখ লাগিছে বাৰু হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব 7 বছৰ পাছত হঠাৎ পুনৰ একেলগে দেখিব পোৱা গ'ল অসমৰ জনপ্ৰিয় অভিনেতা নয়ননিলিম আৰু এসময়ৰ জনপ্ৰিয় জানমণি খ্যাত জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাক বহু বছৰ মূৰত নয়ননিলিমক লগ পাই হঠাৎ ভাগি পৰিল শ্যামন্তিকা শৰ্মা কান্দি উঠিল শ্যামন্তিকা 7 বছৰ ধৰি ক'তো মুখামুখি হোৱা নাছিল দুইজন তেওঁলোকে ইজনে সিজনৰ প্ৰশংসা কৰি বহুত কথা ক'লে সকলোৰে আগত তেওঁলোকৰ মাজত যে কোনো ধৰণৰ শত্ৰুতা নাই সেই কথাও জানিব দিয়ে দুইজনে নয়ননিলিম আৰু শ্যামন্তিকা শৰ্মাৰ মাজত পুনৰ প্ৰেমৰ সম্পৰ্ক গঢ়লৈ উঠিব নি এতিয়া দুইজনে সিজনৰ বিষয়ে কি ক'লে চাই লোৱা হওকচোন সৰু ভিডিঅ' ক্লিপ এটা তাৰমানে হিন্দী চিনেমা চাই চাই মগজত সোমাই আছে তাতো বেকগ্ৰাউণ্ড মিউজিক আহে চুৰিখন ভৰাই দিয়া লাগিলে ঠিচ ঠাচ সেইটো মানে তাই লগে লগে দি দিছিলে গতিকে তেতিয়াৰ পৰাই লাহে লাহে আমাৰ জাৰ্ণি আৰম্ভ হৈ গ'ল আৰু তাইও যথেষ্টখিনি কষ্ট কৰিছে জীৱনত আৰু মই নিজে দেখিছোঁ এখন ঘৰৰ পৰা একদম সাধাৰণ ঘৰৰ পৰা আৰু অলপ চকু চলচলীয়া হৈ পৰিছে শ্যামন্তিকা পুৰণি কথা মনত পৰিলে অলপ দুখ লাগিছে বাৰু তাই এখন মানে জীয়েক হিচাপে তাই যথেষ্টখিনি মোৰ চকুৰ আগত দেখিছোঁ যথেষ্টখিনি তাই কৰিছে এজনী জীয়েক হিচাপে যিখিনি কৰ্তব্য এজনী ভনীয়েক হিচাপে যিখিনি কৰ্তব্য আৰু পৰা বাদ দিছিলোঁ খালি অলপ দীঘল 7 বছৰমান হৈ গ'ল খালি ন আপুনি বৰ হিচাপ কৰিছে দেখোন 15 বা মেথমেটিক্সত মই ভালেই আছিলোঁ তো আমি ভাবিছোঁ যে বন্ধুত্ব সেই গাড়ীখনত নতুনকৈ ইন্ধন সোমাব আজিকালি বেটেৰী CNG ভৰাব এইবাৰ আজিকালি বেটেৰী আহিলে আমি বিচাৰিছোঁ দৰ্শকসকলো আছে যে বন্ধুত্ব পুনৰ আৰম্ভ হওক আৰু যদি সম্ভৱ হয় এই ষ্টুডিঅ'তে যদি দুইজনে এটা হেণ্ডশ্বেক দিয়ে ভাল লাগিব শুভেচ্ছা আছে নমস্কাৰ হেণ্ডশ্বেক নিদিয়ে তাৰমানে মোক কৈছে কি যেতিয়া এইটো নতুনকৈ আমাৰ নতুন প্ৰট'কলটো আহিলে টাচটো আজিকালি নমস্কাৰ হ'ল গতিকে মই নমস্কাৰ জেটটো বহুত বেছি জেটটো কমাব লাগিব তাই তামিজ পিন্ধা বন্ধ কৰিছে আৰু মোৰ ফালৰ পৰা এটা থাকিলে বহুত ভুল কথা কৈছে ৰাইজ মোক একদম মানে মই এইটো কাৰণে মই কৈছোঁ কাৰণ কেলৈ মানে এইটো বিলিভ হয় কি মানে বস্তুটো কি নিজৰ ওপৰত মানুহে সদায় নিজক বিলিভ কৰি চলিব লাগে মই এইটো কাম কিয় কৰিব নোৱাৰিম কৰিম গতিকে জীৱনত এখন কপাল লৈ আহে আৰু য'ত তোমাৰ যিটো বস্তু লিখা আছে সেইটো হ'বই বেলেগ কথা একো নাই গতিকে আমি এটা বেলেগ এটা ফেথ লৈ মই দৰকৈ কিয় যাব লাগে যিটো আমি মানুহ হিচাপে আমি কৰ্ম কৰি যাওঁ কষ্ট কৰি যাওঁ ডেটছ ইট এই তাবিজে যে মোক কিবা এটা ক'ৰবাত লৈ যাব যেনেকৈ আগতে এনেকুৱা আছে যেনেকৈ আৰু এটা কথা মই ক'ব বিচাৰিছোঁ আপোনালোকে প্লিজ মোক আকৌ ট্ৰল নকৰিব মিছা কথা কৈছে নয়নদাই মই তাবিজ নিপিন্ধো মোৰ আঙুলি চাপ কি ধুনীয়া ধুনীয়া মই আঙুঠি পিন্ধি আছো এইটো নতুনকৈ লৈছো ধুনীয়া আঙুঠি হয় আমাৰ আজি ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটো কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই